हेलो फ्रेंड्स मोर अन्यटा मिनी ब्लगলৈ সকলোকে স্বাগতম জানাইছো। আজি মানে অলপ ফুৰিবলৈ যাওঁ। ফুৰিবলৈ বুলি নহয় আৰু বিশেষ এটা কাম আছে, সেইভাবে যেহেতু বৰমা যাব সেইভাবে মই বৰমা ঘৰত সোমাইছো আৰু বৰমা ঘৰত সোমাই দেখিলো ইয়া বৰমা ঘৰৰ ফুলবিলাক ইমান ধুনিয়াকৈ ফুলি আছে, চকচোন সঁচাকৈ বহুত ধুনিয়া লাগিছে। সেইভাবে ভাবিলো আপোনালোককো দেখুৱাই দিওঁ। আৰু এয়া বোমা ওলাই মেলি হ'ল আৰু আমি দুইগৰাকী আহি আছো আৰু যেহেতু আমাৰ গাড়ীত উঠিবলৈ ৰাস্তালৈ ওলাই আহিব লাগে অলপ, সেইভাবে আমি দুইগৰাকী খুজকাহি কাহি আহি আছো আৰু এয়া আমি পকা ৰাস্তা পাই গলোহি আৰু গাড়ীত উঠি মেলি আমাৰ গন্তব্য স্থান পাই আমাৰ যিবিলাক কামৰ বাবে গৈছিলো সেইবিলাক কাম সোনকাল হোৱাৰ বাবে আমি বৰমাই মই এইফালে ফুৰিবলৈ আহিলো। আৰু এয়া হৈছে গৰিসাগৰ ব্লকৰ সাইডত থকা শিৱ মন্দিৰ ভাগ। ইয়া চকচোন ইমান ধুনিয়া এটা পৰিবেশ, মই আগতে আহি পোৱা নাই, এইবাৰে ফাৰ্ষ্ট আহিছো। আৰু এইফালে যে শিৱ মন্দিৰ ভাগ আছে মই গমেই নাপাওঁ। ইয়া চকচোন ইমান ধুনিয়া এটা পৰিবেশ, বহুত চাফা হয়, বহুত চাফা কৰি ৰাখিছে। যেহেতু আজি সোমবাৰ মন্দিৰ ভাগলৈ আহি বহুত ভাল লাগিল। আৰু এই শিৱ মন্দিৰ ভাগৰ পাছফালৰ যিখন গেট আছে সেই গেটখনেদি ওলাই গ'লে গৰিসাগৰ পুখুৰীটো দেখা পোৱা যায়। সেইভাবে আমি বৰমাই মই শিৱ মন্দিৰটোৰ পাছফালৰ গেটখনেদি আহি গৰিসাগৰ পুখুৰীটো চাবলৈ আহিছো। এই গলিটোদি এইখন হৈছে স্কুল আৰু এইফালে মানে এইবিলাক কোৱাৰ্টাৰ হয় আৰু আমি বৰমাই মই দুইগৰাকী আহি আছো আৰু গৰিসাগৰ পুখুৰীটো চাবলৈ। কিছুমানে ভাবিব আজিলৈকে গৰিসাগৰ পুখুৰীটোকে দেখি পোৱা নাই নে, সঁচা কথা ক'বলৈ গ'লে মই আজিলৈকে গৰিসাগৰ পুখুৰীটোকে দেখি পোৱা নাই। এয়া সেইভাবে একদম গৰিসাগৰ পুখুৰীটো চাবলৈ আহিছো। এয়া চকচোন আপোনালোকে বহুতে চাগে দেখিছে, কিন্তু আজি মই ফাৰ্ষ্ট দেখিছোঁ। মই যিহেতু বেছিকৈ ফুৰা চকা নকৰোঁ সেইভাবে চাগে মোৰ শিৱসাগৰতে চাবলগীয়া বস্তু বহুত আছে। যিহেতু আজি বিশেষ কামৰ বাবে গৰিসাগৰলৈ গৈছিলোঁ সেইভাবে বৰমাৰ মই গৰিসাগৰ পুখুৰীটো চাই আহিলোঁ আৰু তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমানেই আছিল। ভিডিঅ'টো কেনে পালে জনাব। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব দেই। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই।